নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাইছে পল অসম ব্লগছ। টিং আনিছে বেটাই, গৰুক নে গাহৰিক দানা দিয়া টিংটোত পানী আনিছে। চাল দেখো বেটা, যিকোনো কাম কৰিবলৈ গ'লে অলপ কিবা এটা ভুল হয়। এইটো চাগে লেট্ৰিঙত নিয়া মানে এই টিউবৱেলটোৰ পৰা পানী ভৰাই ইয়াত আৰু ইয়াত পানী ভৰাই ইয়াত, মানে কেছটো সেইটো গম পালে নহয়। সেনেকুৱাকৈ গৈ থাকোঁ আৰু এনেকৈ পানী ধৰা পখান। যেতিয়া ইনভেষ্ট কৰা হয় তেতিয়া মানে পইচা নাথাকে। এতিয়া কি ওলাই গ'ল নেকি তোৰ পইচা? ছাৰ পইচা ওলাই গ'ল দিয়া। তোৰ 10 টকীয়া মেগী এপেকেট আনিব যাওঁ মানে ইয়াত মানে হৈ যাব 10 টকা বাইকত তেলে পৰিব। আহি আছে দোকানী, ভাল ন? এই কিনো এইবিলাক ভাল ন? মানে আজি আকৌ এটা ভুল হৈ গৈছিলে। মানে এইটো কি বুলি কয়, মানে হেৰি এইটো কি বুলি কয়, কি পাহৰি চলাই জুই চলাই কাঠি বুলি কওঁ আমি। মেছ ক'লে হ'ব, জুই চলা বুলি ক'লে বুজি পাব। জুই চলাটো পাহৰি থাকিলোঁ। আমাৰ ভুলি দেই তো মানে এতিয়া বঢ়িয়া কেনে লৈ দিলোঁ। এই অকণমান বেছি ডাঙৰ নহয়, 5 পেকেট নে কেই পেকেট মেগী আনিছে। এতিয়া তেনেকৈ গৈ আছোঁ আৰু এইপিনে মই এতিয়া সোমাই যাব লাগিব। এনেকৈ কৰি মেলি এনেকৈ গৈ থাকিব লাগিব। আৰু ফাইনেলিকৈ পথাৰত মানে ধান চান কটা হৈছেগৈ আৰু এতিয়া লাহেকৈ বাদ দেই একদম মানে মাঘৰ বিহু হেৰি কাৰণে হেৰি কি বুলি কয় প্ৰগ্ৰেম পাতিব মানে আমাৰ ইয়াত। তো মাঘৰ বিহুৰ কাৰণে নৰা চৰা কাটিলে। ভেলাঘৰটো বোলে এবাৰ অকণ হেভি কেনে বনাব হেনো আৰু মাধৱ ৰঞ্জন আহিব বুলি কৈছে আৰু নাম মানে সেইটো কাৰণে ভেলাঘৰটো অলপ ডাঙৰকৈ বনাইছে। তো এইবাৰ অলপ ভাল হ'ব আৰু। তো এতিয়া ধুনীয়াকৈ পিঁয়াজ গুচাই থকা হৈছে। এনেকৈ কাটি থকা হৈছে পিঁয়াজ তাৰপিছত আপোনাৰ বিলাহী আৰু কিবাকিবি কাটি থকা হৈছে। মই এতিয়া মানে অলপ নবুৰি ছাইডত যাওঁ, মানে ভিতৰত। আমি ভিতৰত নাই এতিয়া ভিতৰলৈ যাওঁ। মই আপোনালোকক অলপ দেখাওঁগৈ কি আছে কি নাই। মানে কি হ'ল, ভিডিঅ'ত মানে কথা ক'বলৈ মোৰ অলপ দিগদাৰ হয়। কেমেৰাটো মানে সন্মুখত লৈ দিলে মুখৰ মাত নহা হৈ যায়। সেইটো মানে কেনেকৈ মানে লাজ বোলা এটা হেৰিতে থাকি যায় মানে। তো চাওকচোন মই মানে ভিতৰলৈ সোমাই নাযাওঁ অকলে। ইয়াৰ পৰা আপোনালোকক চিনেমেটিক শ্বট এটা দেখালোঁ আৰু এতিয়া ওলাই গৈ থাকোঁগৈ। আৰু যদি মই এনেকৈ হৈ দিওঁ মানে তেতিয়া হেৰিটো ইমান নাহে, ফ'কাছটো ইমান ভালকৈ ল'ব নোৱাৰে। মানে ইমান ভাল মোবাইল নহয়তো, সেইটো কাৰণে ফ'কাছটো ল'ব নোৱাৰে। তো এতিয়া মানে ভিডিঅ' বনালে এটা কাৰণে আপোনাৰ মানে হেৰি হয়, ভাল হয়। কাম চামবোৰ মানে ইমান কৰিব পৰা নাযায়। সেইটোৱে আৰু কাম চাম মানে কি আৰু কিবাকিবি কৰিব পৰা নাযায়। সেইটোৱে ভাল আৰু মানে। এতিয়া মই বোলো ভিডিঅ' এটা বনাম বুলি কৈ মানে ৰখি দিম নে? সেইটোৱে আৰু কথা হৈছে আপোনালোকে ন, চাই থকা আগলৈ দেই। মই যে আপোনালোকক কৈছিলোঁ কিবা এটা পাহৰা যায় বুলি। তো এইটোৱে চাওক, মানে এতিয়া চব আহিলে বস্তু, কিন্তু প্ৰতিবাৰে মানে এটা বস্তু, সেইটো বস্তু নহ'লে আমাৰ কামেই নহ'ব। যিটো হ'ল চলাই, এই চলাইটো নহ'লে, চলাই দেখাই দিয়া। চলাই দেখিব নাই আমাৰ ৰাইজে চলাই দেখিব নাই। এই চলাইটো নহ'লে মানে আমাৰ কাম নহয়। জুই জ্বলাম কেনেকৈ? আমি আদিম যুগৰ মানুহো নহয় হয় বোলে শিলগুটিয়ে জ্বলাই দিম, শিলগুটি মাৰি। সেইটো মানে জুইটো জ্বলোৱা আকৌ। আমাৰ লগত ই নতুন দেই। ভিডিঅ'ত প্ৰথমে দেখাইছিলোঁ, তথাপিও আকৌ এবাৰ দেখাইছোঁ। ই নতুন মানে খানা খোৱাত তোমাক কোৱা নাই, খানা খোৱাত মানে ই আজি নতুন। চাওঁ আমাৰ কিবা এটা নমস্কাৰ দি সম্বোধন এটা জনাই দিয়া। নমস্কাৰ এটা দি দিয়া আকৌ। ই লাজ কৰে মানে অলপ দেই। আছে এইটো বেয়া লাজ কৰি চাং দে। তই আমি ইয়াতে শুই থাকিলোঁ। সেইদিনা মাল খাই পোং নাই দুইটা। কেনেকৈ আকৌ দেখাই দেবা সেনেকৈ চকুটো হেৰি কৰি কেনেকৈ
ই পেণ্টটো ফটা দেখোনতো ই ঘপককৈ চাই যায় মাল নোলাই ডাবল পেণ্ট আছে মানে জাঙিয়া পেণ্টটো আছে এয়া মেগী দি দিয়া হৈছে বৰ্তমান ভাঙি নিদিলেও গোটা গোটাই দি দিয়ে তেতিয়াহে এনে হাৰি নিচিনা লাগিব আকৌ এয়া মেগী উফ খোৱাৰহে কথা আৰু দেই বেছি নহয় 5 পেকেট নে 4 পেকেট 5 পেকেট হৈ থাকে ন 4 পেকেট 4 পেকেট মেগী 4 পেকেট মেগী হাঁহিছে চা মৰাটো কেনেকৈ এনে ধুনীয়া ঐ ধুনু ধুনু তোমাৰ মিঠা মাতত পৰু পৰু মই তোমাৰ প্ৰেমত ও ধুনু ধুনু তোমাৰ মিঠা মাতত পৰু পৰু মই তোমাৰ প্ৰেমত এইফালে বেলি ডুবু ডুবু বেলি ডুবু ডুবু আমাৰ মেগী সিজু সিজু নে কি কোৱা বাকী চব ঠিকে আছে হা বাকী চব মানে ঠিকে আছে এইবিলাক এইটো কি বুলি কয় মানে গামলা দুটা গামলা মানে এটা চচ এটা গামলা সৰু গামলা এই মানে পলিথিনটোত বিলাহী আছে এই মানে চচটোত ধুনীয়াকৈ মেগী সিজি আছে এই টিংটোত বাল্টিঙত পানী আছে তাৰপিছত এইটো দেই মই এটা দেখা এইটোত নিমখ আছে আমাৰ নিমখ থোৱা টেমা এনেকুৱাই এটা আপোনালোকক মই মানে বহুত শাৰী বস্তু এটা দেখাম ৰেয়াৰ বস্তু এটা আপোনালোকক মই ৰেয়াৰ বস্তু এটা দেখাম হা এইটো চাওক এইটো কি হয় বাৰু কওকচোন এই প্ৰখান কি হয় কওক মই নাজানো দেই কি হয় হা মই চিনি নাপাওঁ কক চিৰাপ হয় এইটো কাঁহৰ দৰৱ কেলা এই কক চিৰাপ সেইটোৱে তই কেলা ইংলিছ কেতিয়া পাইছিলি কাঁহৰ দৰৱ নে কাঁহৰ আমাৰ অসমীয়াত কাঁহৰ দৰৱ বুলি কয় এইটো কক চিৰাপ হয় নহয় কক চিৰাপ হয় নহয় মই ইমান নাজানো কিন্তু হ'ব পাৰে মানে এই কক চিৰাপৰ বদলত মানে মালটো এদাই হৈ গ'ল নাই কিবা এটাতো ইউজ কৰিব লাগিব এইটো কাৰণে মিঠাতেল সুমিয়াই লৈ আনিছে মানিছোঁ কিন্তু দেই মানুহ যিকেইডোখৰ এনেকৈ ধেমালি ধুমুলাকৈ চলি আছে আৰু আমাৰ খানাটো ধেমালি ধুমুলাকৈ ই হাঁহিছে মোৰ কথা কোৱাত 50% হৈছেগৈ আৰু এইখিনি এতিয়া নমাই দিম এতিয়া 50% হ'লগৈ তাৰপৰা মিঠাতেলটো দি মেলি বঢ়িয়াকৈ চেওঁ মানে আমাৰ আদি হেৰি নিচিনা হ'ব কম বাজেটত চাওমিন খোৱা হ'ব কম বাজেটত চাওমিন ফটাকানি এতিয়া ইয়াত ক'ৰ পাবি এই পকেটৰ এখন লৈ ল এইখন দি দে আৰু ঘপককৈ এইখনক চেটটো জ্বলি থাকিব নজ্বলে অ'। নেকি জ্বলি থাকিব এখন কেলা সেই পগলাটো কথা শুনিছ যে একো নহৈছিলে একো দি দিলোঁ একো নাই যোগাৰ বহুত আচ্ছা হে আমিনো সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটৰ সৰু সুৰা ইউটিউবাৰ সেইটো কাৰণে আমি এই মেগী চেগী খোৱাকৈ ভিডিঅ'বোৰ বনাই দিওঁ আৰু হয়নে আৰু এটা কথা ইয়াত ইটা তিনিচোপা আমি 300 এই কিবাহে হাতখন এনেকৈ চাব দেই বাকী ইটো নাচাব এই মানে ইয়াত 300 থৈ গৈছিলোঁ কোনোবাই লৈ গ'ল এইটো কাৰ কাম হ'ব বা কোনোবাই যদি চুৰ কৰিছে কমেণ্টত জনাব আৰু মইতো যাদু মন্ত্ৰ শিকানো মই কৈ দিম প্ৰখান নিশ্চয় যি কৈ দে মই দুটা চফা মই অকলে নিছোঁ এইখিনি সিজিলে নাই এইখিনি ভিডিঅ'টো হৈছে নে চান এই মজা হৈছে পিঁয়াজখিনি বঢ়িয়া খাই চাম সিজিলে কিন্তু নিমখটো বেছি হ'ল আকৌ নিমখ বেছি হ'লে পানী নিদিওঁ নিমখটো এগালমান দি দিলি নিমখটো বেছি হ'ল তেনেহ'লে হেৰি কৰিম পানী এইখিনি পেলাই দিম মানুহে ভাবিছে তেল চেল নাই চাগে আৰু ইয়াত বুলিব সেই তেল যদি সেই দ্ৰৱ বটলটোত আনে কিমান কোন তেল থাকিব কচোন কি কথা কি ছোৱালীখিনিয়ে চাই আছ তোক ইমান নাচাই দে কথা আকৌ ছোৱালীখিনিয়ে আমাৰ নাপক গাঁৱৰ ছোৱালীখিনিয়ে চাব জেপৰ হাত ভৰাই নহয় খৰি মোবাইল ৰাখি দা নদীতে ল আৰু দে এইডাল খৈ পাবি এইডালৰ নিচিনা চাই কুঁহিয়ে
কেলে এনেই নাচায় কুঁহিয়াৰ ইয়াক ভালেই নাপায় কুঁহিয়াৰ ভালেই নাপায় ক'ব চাব এইও যাবগৈ আকৌ এতিয়া মোৰ কোনো কেছ নাই মোবাইল থ এটা আইফোন নেকি মোবাইল থ চুইচ অফে চাগে ছুইচ অফ নহয় ছুইচ অফ এতিয়া এণ্ডিং হ'ব হৈছে নে এণ্ড হ'ব হৈছে নেকি সিজিব হৈছে ইয়াৰ বাকীকেইটা বডিগাৰ্ড নেকি চাক ই কিং নেকি ইয়াৰ আচ্ছা কাৰ কথা পাতি আছে চাংক দি দে কাটিলি যে কেলে বাদ দে লগত এই চা দেখিলে আৰু ইয়াৰ কথা পাতি আছে তোৰ কথা দেখিল নহয় এনেকুৱা মানে অলপ পপুলাৰিটি আছে ইয়াৰ অলপ পপুলাৰিটি আছে পুৰা লাল লাল ৰঙা ৰঙা অলপ দে পানী অলপ দে অলপ দি দিয়াচোন মেগী অৱশেষত আমাৰ মেগী হ'ল আৰু এতিয়া খাব লাগিব এতিয়া লাহে লাহে ৰাতি হৈ আছে মোবাইলৰ কেমেৰা কোৱালিটিও বেয়া হৈ আহি আছে ভিডিঅ'টো আৰু অলপমান দীঘল কৰি আপোনালোকে চাই থাকিব দেই অলপমান দীঘল কৰি মই গামলাটো অলপমান এইটোত খাব নহ'লে কলপাতত এই চচটোত খাব নহ'লে কলপাত খাব মই এইটোত খাম এতিয়া লাহেকৈ হৈছেগৈ আৰু তো ধুনীয়াকৈ এতিয়া খোৱা হ'ব মোবাইলটো মানে কি হ'ল ভাল নহয় মানে হেৰি আন্ধাৰ যেতিয়া হৈ যায় তেতিয়া মানে মোবাইলটো ভাল নহয় যেতিয়া নেকি হেৰি ৰ'দৰ পোহৰটো এইটো চাইডৰ পৰা যেতিয়া ৰ'দৰ পোহৰটো আহি থাকে নহয় তেতিয়া বঢ়িয়া হয় আৰু যেতিয়া মানে ধৰি লওক বেলিটো ডাউন হৈ গ'ল নহয় তেতিয়া মানে কেমেৰা কোৱালিটিটো বেয়া হৈ ৰাতিটো আৰু বেয়া হৈ যায় তো সেইটো কাৰণে ভিডিঅ'টো চাগে ইমানতে সমাপ্ত কৰি দিম আৰু অলপ দেৰি যোগাৰ হে আমাৰ গাঁৱলীয়া যোগাৰ বলতা হে মানে কলপাতটো সেকাই দিলে মানে নেফাৰে গাঁৱলীয়া যোগাৰ নহয় দেশী যোগাৰ দেশী আমাৰ গাঁৱৰ যোগাৰ এইটো এই দেশী যোগাৰ নহয় আমাৰ গাঁৱতহে অকল লগাব কয় এইখিনি তাত ঢালি দে খালেও খাব নেখালেও নাই হাঁহিছা তা বঢ়িয়া কাৰণে খাব লৈছোঁ না গামলাটোত দে হাতে খাব লাগিব চামুচ নাই বঢ়িয়া মানে কি এইপিনে খাই আছো এইপিনে হাগি যাবি নেকি সেনেকৈ বহি লৈছোঁ যে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব তো সিমানে আৰু বাই বাই নেক্সট ভিডিঅ' লগ পাম